ওৰা কি কৰি আছা? হয় নেকি? এফালে আমাৰ পূৰা বনোৱা কোনা চলি আছে। এফালে বনাই আছে ভাজি আৰু এফালে ৰুটি, শুকান ৰুটি। আৰু আমাৰ এখেতে বৰ ধুনীয়াকৈ শুকান ৰুটি বনাই, আপোনালোকক দেখুৱাম আজি। এনেকৈ লুচিও নুফুলে, ইমান ধুনীয়াকৈ আমাৰ মানে শুকান ৰুটিখন ফুলাই দিব জানে আমাৰ ছাৰে। মুখখন দেখাই নাই, আন্ধাৰ হৈছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়াতো আপোনালোকে হয়তো এখন দেখি মানে গমেই পাইছে মই ক'ত আহি আছোঁ। হয়, মই পথাৰত আহি আছোঁ। মানে কি ক'ব আৰু, এইখিনি জেগাতে এনেকৈ ইণ্ট্ৰ'টো লৈ ভাল লগা হৈছে আজিকালি। আৰু সেয়া আহি গ'লোঁ মই এতিয়া কাপোৰ মেলিবলৈ। আপোনালোকেতো আৰু গমেই পাইছে, সকলোৱে যিসকলে মোৰ ভিডিঅ' চাই ৰেগুলাৰ সকলোৱেতো গমেই পাইছে। আৰু মই এতিয়া কাপোৰখিনি ধুলোঁ আৰু ধুই মেলি এতিয়া কাপোৰখিনি মেলিবলৈ আহিছোঁ। ভাবিলোঁ ইয়াতে ইণ্ট্ৰ'টো লওঁ, তাৰমানে এইকণত ইণ্ট্ৰ'টো লৈ ভাল লাগে, কোনো নাথাকে ন, মুকলি। সেই গতিকে ধুনীয়াকৈ মানে একদম দিল খুচ হৈ পেলাই মানে ইণ্ট্ৰ'টো ল'ব পাৰি আৰু ধুনীয়াকৈ। সেই গতিকে ইয়াতে মই ইণ্ট্ৰ'টো আৰম্ভ কৰি দিওঁ আৰু এতিয়া কাপোৰখিনি মেলি লওঁ। আৰু প্ৰথম ক্লিপটো আপোনালোকে দেখিলেই, হাজবেণ্ডে আজি পূৰা বনোৱা কণত লাগি আছে আৰু মই খালি বহি বহি আজি খাই থাকিম। গতিকে আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে, ভাল পাব বুলি আশা কৰিছোঁ। গতিকে স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকিব শেষলৈকে। মোৰ কাপোৰ মেলা হৈ গ'ল, এতিয়া যাওঁ ঘৰলৈ যাওঁ। মানে দেখিলে আপোনালোকে ধুনীয়াকৈ ৰুটি বনাই আছে, এতিয়া ৰুটি খাওঁ, খাই পেলাই আপোনালোকক লগ পাই আছোঁ আৰু দেখুৱাই দিম। আমাৰ পূৰা বনাই কোনাই হৈ গ'ল। এতিয়া ৰুটি চব্জি বনালে, এফালে চাহ মোক ধুনীয়াকৈ দিছে। এতিয়া খোৱাহে কথা আৰু, খাওঁ আহা তুমিও। এফালে এয়া দিছে ধুনীয়াকৈ গাখীৰ চাহ একাপ, এফালে ভাজি পিঁয়াজ আৰু ৰুটি। এই পিঁয়াজটো নাখাওঁ যোৱা, মোৰ গলটো কিবা লাগি আছে। তো এতিয়া আমি আৰু ধুনীয়াকৈ খাই লওঁ। এফালে তেওঁ লৈছে, লৈ পেলাই এতিয়া আমি দুইজনে খাই লওঁ আৰু খাই পেলাই আপোনালোকক চাহ ৰুটি খালোঁ, খোৱা বোৱা হৈ গ'ল। এতিয়া আপোনালোকক যে মই দেখুৱাইছিলোঁ সেই মোৰ আগৰ ভিডিঅ'টোত আমাৰ শাককেইডাল ৰুইছিলে যে, মানে গুটি ছটিয়াইছিলে। এতিয়া আপোনালোকক শাককেইডাল দেখুৱাই দিওঁ, গজিছে আৰু এতিয়া ধুনীয়াকৈ। আমাৰ ছাৰে দিয়া শাক যে, সেইকাৰণে আপোনালোকক দেখুৱাই দিওঁ ধুনীয়াকৈ। এয়া হৈছে ওলকবি, এফালে ওলকবি দিছে আৰু এয়া মাজে মাজে এয়া পালেং শাক দিছে, সেয়া গজিছে ধুনীয়াকৈ। আৰু তাৰপিছত এফালে এয়া মূলা দিছে, আজি এনেকৈ মাটিখিনি উঠাই দিছে, তাতে মূলা দিছে। এফালে এয়া লাই শাক, খালি ঘন হ'ল, বেছি ঘনকৈ পেলালে। আৰু এয়া মূলা, এয়া আমাৰ খেতি সৰু সুৰা। আমি আকৌ আহিছোঁ পথাৰত। আমাৰ ইফালে দেহা আহি গ'ল স্কুলৰ পৰা, এইজনী। আৰু এই কাপোৰবিলাক পৰি আছে দেখোন, মানে সেয়া চব উঠাই দিয়া। এতিয়া সেয়া পথাৰত এনেকৈ বহি আছোঁ আমি। আৰু আগফালে ঠাণ্ডা যে, সেইটোৰ কাৰণে ইয়াতে ভাল লাগিছে, ৰ'দত বহি আছোঁ এনেকৈ। আহি পেলাই মানে কাপোৰখিনি চাবলৈ আহিছিলোঁ, আচলতে বতাহ মাৰি আছে যে, বতাহত পৰি পৰি যায়। তো তাৰপিছত ভাবিলোঁ ইয়াতে অকণমান বহোঁ। এফালে আমাৰ দেহা মানুহ বহি আছে ধুনীয়া কৰি, এতিয়া বহি আছোঁ ইয়াতে। এটা লৰিল নেকি? সেই এফালে আমাৰ আৰু হাজবেণ্ড আহিছে, ৰ'ব কিবা লৈ আহিছে আৰু খাবৰ কাৰণে কিবা লৈ আহিছে। কি আনিছা?
আৰু কিবা লৈ আহিছে এতিয়া খাবলৈ হাজবেণ্ডে এইয়া কমলা লৈ কি কৰিলা তুমি নিমখ অকণমান লৈ আহিব লাগিছিলে তুমি কি মানুহ নিমখ অকণমান লৈ আহিব লাগিছিলে এতিয়া কমলাখিনি লৈ আহিছে আৰু এতিয়া মজা আছে আমি ৰ'দত বহি কমলাখিনি খাই লওঁ গৈ আছোঁ যোৱা আমি খাই পিনে ধুনীয়াকৈ তাৰপিছত এতিয়া সেয়া নিমখ অনা নাছিলে নিমখখিনি আনি দিলে এতিয়া নিমখখিনি লগাই পিনে ধুনীয়াকৈ মজাছে খাওঁ আমি দুইজনীয়ে আৰু হাজবেণ্ড গ'ল ক'তনো মই একো দেখাই নাই এফালে বেকত ওলাই আছে নেকি এতিয়া আৰু ভাত বনাবলৈ গ'ল এতিয়া হাজবেণ্ডে ভাত বনাব তাৰপিছত আমি কমলা খাই আছোঁ এতিয়া ইয়াতে আৰু আপোনালোকে ভাবিব পাৰে যে মই পূৰা আজি বহি বহি খাম বুলি কৈছোঁ মানে হাজবেণ্ডে বনাই থাকিব আৰু মই খাই থাকিম মানে এটা কাৰণেই আজি মোৰ বহি খোৱা দিন পৰিছে সেই গতিকে আচলতে নহ'বাতো ময়ে বনালোঁ হ'লে বাৰু এতিয়া ভাত তাতখিনি ময়ে বনালোঁ হয় কিন্তু আজি মই বনাব নোৱাৰোঁ সেইটো কাৰণে আৰু হাজবেণ্ড আজি ঘৰত আছে গতিকে হাজবেণ্ডে বনাব এতিয়া ভাত তাতখিনি তাৰপিছত এতিয়া আমি দেহাই খাই আছে কমলা মিঠা আছেনে এতিয়া কমলাটো ময়ো খাই লওঁ আৰু সেইটোৱে মেইন কথাটো আপোনালোকক কৈ দিছোঁ আৰু ভাবিব পাৰে ন আপোনালোকে যে গিৰিয়েকে বনাই বনাই দি আছে তাই খাই আছে আৰু আনি আনি দি আছে সেইটোৱে মেইন কথাটো মানে মইতো ভাত বনাব নোৱাৰোঁৱে সেই গতিকে হাজবেণ্ডে আজি ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ বনাই দি আছে আৰু মই খাই আছোঁ ইয়াতকৈ আৰু কি লাগে নহয় জানো আৰু এয়া এনেকৈ মাক জীয়েক দুইজনী এনেকৈ কথা পাতি দুইজনী কমলা খাই আছোঁ তাই স্কুলত কোৱা কথাবোৰ কৈ আছে কি পঢ়াইছিলে কি কৰিছিলে কোনে কি কৈছে লগৰবোৰৰ কথা এনেকৈ কৈ দুইজনীয়ে পাতি আছিলোঁ তাৰপিছতহে আৰু আমি এনেকৈ খাই বৈ আছোঁ দুইজনী আৰু খাই বৈ আমি এনেকৈ ঘৰলৈ গুচি আহিলোঁ দুইজনী আহি পেলাই মোৰ গাটো পটকৈ অকণমান বেয়া লাগিলে মানে চৰ্দি লাগিছিল অলপমান চৰ্দি লাগি আছিল সেই গতিকে অকণমান গাটো বেয়া লাগি আছিলে আৰু বেছি বনোৱা দেখুৱাই নাথাকিলোঁ আৰু দুপৰীয়া সাজত আছিলে দালি আৰু ফুলকবি আলু ভাজিছিলে তাৰপিছত এখন চালাড বনাইছিলে সেয়ে চিম্পুল খানা আজি দুপৰীয়াৰ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত